সকলোলৈ গুড ইভিনিং থাকিল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ইম্পৰ্টেণ্ট কথা, এটা গুড নিউজ এটা দিবলৈ ওলাইছোঁ। আচলতে কিছুদিন ধৰি ছাত্ৰ ছাত্ৰীসকলে যিসকলে এইচএছ আৰু এইচএছএলচি পৰীক্ষা দিবলৈ ওলাইছিল তেওঁলোকে এটা কনফিউজনত আছিল যে এইবাৰো এইচএছ আৰু এইচএছএলচি পৰীক্ষা হয় নে নহয় কোনো ঠিক নাই। কাৰণ যোৱাবাৰ যেটো কোভিডৰ কাৰণে যেটো সিচুৱেশ্যন হৈছিল সেই সিচুৱেশ্যনৰ কাৰণে এইবাৰো বহুতে কনফিউজনত আছিল, কাৰণ এইবাৰো পৰীক্ষাৰ আগে আগে আকৌ ওমিক্ৰন আহি গ'ল। ওমিক্ৰনৰ কাৰণে কেনেকুৱা সিচুৱেশ্যন হয়, পৰীক্ষা হ'বই নে নহ'বই, তেনেকুৱা এটা কনফিউজন সকলোৰে মাইণ্ডত এটা চলি আছিলে আৰু এই বিষয়ে জানিবও খুজিছিলে বহুতে, কিন্তু আপডেট যেহেতু নাছিলেই, গভৰ্ণমেণ্টে এনাউন্স কৰা নাছিল, গতিকে জনাব পৰা হোৱা নাছিল। এতিয়া গভৰ্ণমেণ্টে জনাই দিছে, গভৰ্ণমেণ্টে ঘোষণা কৰিছে পৰীক্ষাৰ দিন গভৰ্ণমেণ্টে ঘোষণা কৰিছে 15 মাৰ্চৰ পৰা পৰীক্ষা হ'ব এইচএছ এইচএছএলচি। 15 মাৰ্চৰ পৰা পৰীক্ষা হৈ এপ্ৰিললৈকে পৰীক্ষা চলিব। সো মই সকলো ছাত্ৰ ছাত্ৰীক ফালৰ পৰা বেষ্ট অফ লাক দিওঁ। পৰীক্ষাৰ কাৰণে সাজু হোৱা তোমালোকে, এতিয়া পৰীক্ষাৰ কাৰণে সাজু হোৱাৰ সময় আহি গ'ল আৰু তোমালোকে এতিয়া প্ৰিপাৰেশ্যনত মন দিয়া। জাষ্ট এটাই কথা যে পৰীক্ষা হ'ব, পৰীক্ষাৰ প্ৰিপাৰেশ্যন হ'ব লাগে, ভালকৈ পঢ়িব লাগে, ভাল ৰিজাল্ট কৰিব লাগে। নেক্সট যদি আৰু কিবা ফাৰ্দাৰ যদি কিবা থাকে, কিবা আপডেট থাকে তোমালোকে জানিব পাৰিবা। তোমালোকে সদ্যহতে নিজৰ পঢ়াত মন দিয়া, পঢ়াত তোমালোকে ছাকচেছ হোৱা, পৰীক্ষাত তোমালোকে আশা কৰা মতে ফল পোৱা। সেয়েহে মই তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে জনালোঁ আৰু বিশেষ যদি কিছু কথা থাকে ভিডিঅ'ৰ জৰিয়তে মই জনাম। ধন্যবাদ।